হেল্ল' গাইজ আমি আহি পালোঁ NCC কেম্পত বৰ্তমান মই ভিতৰত কেইটামান বস্তু দেখাম আপোনালোকক। ইয়াত আৰ্মি মেডিকেল বনাই আছে বৰ্তমান। ইয়াত আৰ্মিবিলাকক গুলি চুলি লাগিলে ইয়াত আহিবগৈ চবটো। जाते हुए लम्हों जरा ठहरो जाते हुए এইটো আমাৰ বাটখোৱা জেগাটো প্ৰাণমিলিকৰ। जरा ठहरो मैं भी तो चलता हूँ जरा उनसे मिलता हूँ। বৰ্তমান মই আৰু বছে ৰান্ধনীঘৰত আহিলোঁ বৰ্তমান ভাত বনাবলৈ আৰু চব্জি বনাবলৈ। কেম্পৰ সকলোবোৰ বাচন পত্ৰ আপোনালোকে চাব পাৰিব। এতিয়া আপোনালোকে দেখাই আছে বৰ্তমান মই এনেকৈ ৰাতিটো বাগত আৰু কথাটো লওক যেনে তেনে কি আৰু আজি এক্সাম বুলি চবেই আৰু পিট পাতকৈ আহিলোঁ আৰু এইকেইটা পঢ়ি আছে এইকেইটা একদম বহীতে এইটো অক্টিকেল আৰু অক্টিকেল এইটো যাব পাৰি আৰু এইকেইটা চবটো পঢ়ি আছে চবটো এতিয়াও পঢ়ি আছে কোনোবাই মোবাইল চাই আছে চবটো কথা পাতি আছে ক'ব গ'লে কি আৰু চাওঁ কেনেকুৱা পঢ়ি আছে মই এক্সামটো দিলোঁ আৰু প্ৰায় 2টামান বাজিলে আৰু এতিয়া পেৰিলৈ আমি যাওঁগৈ আৰু ইমাৰ্জেঞ্চিকৈ চবটো মানুহকেইটা গৈছে আৰু কি আৰু পেৰিটো লাষ্ট কৰি যাওঁগৈ আমি। ষ্টেডিয়ামৰ পৰা খোজকাঢ়ি আহিছোঁগৈ গাড়ী নাই গতিকে গাড়ী ষ্টেচনলৈ গৈ আছোঁগৈ খোজকাঢ়ি। গাড়ী নাই কি অট'কে ধৰিলোঁ চবেই আৰু কমচে কম 31জন আহিছেগৈ। এতিয়া যোৰহাটলৈ অট'ৰে আহিছেগৈ আৰু 5টা অট' আহিছে চবেই। আপোনালোকক এক্সাম দিয়াৰ সময়ত দেখালোঁহেঁতেন কিন্তু মোবাইল এলাউ নহয় সেইকাৰণে নেদেখালোঁ গতিকে আপোনালোকে বেয়া নাপাব। আমাৰ অনলি এক্সাম মানুহ সকলোবোৰ মানুহ একদম NCC কেডেট অল কেডেট যোৰহাটত আহিছিলে এক্সাম দিছিল চবেই। ভালেই হ'ল এক্সামকেইটা আৰু কি আৰু পামগৈ আৰু অলপমান বাকী আছে আৰু বেছি দূৰ নাই আৰু ক'ব গ'লে অকণমান ধুমুহা আহিছিল নেকি গতিকে ঠাণ্ডা লাগিছে গাটো। এইয়া আমি ব্ৰহ্মপুত্ৰ ফালৰ পৰা আহিলোঁ কমলাবাৰী ঘাট পালোঁগৈ। এতিয়া বৰ্তমান এনেকুৱা ধুমুহা বালি ধুমুহা আহিছে একদম অট উৰাই লৈ যায় যেন পাইছে আৰু আমি বৰ্তমান পেৰি উঠিলোঁ আৰু এতিয়া নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ এতিয়া আমি ওলালোগৈ আৰু রাঙলি বেলিতে ঝিলিকে মাজুলিতে যে করে জুদুলাই খাউনে
অনুৰাগী দুচকুতে কিনি চতিয়ালি জিকিমিকি ৰদালি ঘাঁহিবিনে বেলি পথাৰতে সোণগুটি হৈ বাৰিষাৰে গধূলি থাকিবনে বেলি নদীখনি মনে মনে এনেকৈ আমি আহি পালোঁগৈ গৰুলৈ যামগৈ আৰু বিলাপৰে চকুলো মচিলোৱা